নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো IRDAI ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত 49টা এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে আৰু পোষ্টবোৰৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো আহিছে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া মানে IRDAI ৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেট হ'ল 29/2024 আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল এছিষ্টেণ্ট মেনেজাৰ এক্টৰিয়েল, য'ত নম্বৰ পোষ্ট 5টা আছে আৰু এসেনচিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম 60% মাৰ্কছ থাকিব লাগিব আৰু 7 পেপাৰ্ছ পাছ হ'ব লাগিব IAI এজ পাৰ দি 2019 কাৰিকুলাম। তাৰপিছত 2 নম্বৰ পোষ্টটো হ'ল এছিষ্টেণ্ট মেনেজাৰ ফাইনেন্সৰ, য'ত নম্বৰ পোষ্ট 5টা আছে আৰু এসেনচিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম 60% মাৰ্কছ লৈ, আৰু লগতে আপোনালোকে ACA অথবা AICWA অথবা ACMA অথবা ACS এণ্ড CFA জানিব লাগিব। তাৰপিছত 3 নম্বৰ পোষ্ট হ'ল এছিষ্টেণ্ট মেনেজাৰ ল, য'ত নম্বৰ পোষ্ট 5টা আছে আৰু এসেনচিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে বেচেলৰ ডিগ্ৰী থাকিব লাগিব ল উইথ মিনিমাম 60% মাৰ্ক। তাৰপিছত 4 নম্বৰ পোষ্ট হ'ল এছিষ্টেণ্ট মেনেজাৰ IT, য'ত নম্বৰ পোষ্ট 5টা আছে আৰু এসেনচিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে বেচেলৰ ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল অথবা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন অথবা ইনফৰমেশ্যন টেকনলজি অথবা কম্পিউটাৰ চায়েন্স, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং উইথ 60% মাৰ্কছ, অথবা আপোনালোকে মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ 60% মাৰ্কছ থাকিব লাগিব, অথবা আপোনালোকে বেচেলৰ ডিগ্ৰী থাকিব লাগিব এনি ডিচিপ্লিন উইথ পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন মিনিমাম 2 years ডিউৰেশ্যন ইন কম্পিউটাৰ্ছ ইনফৰমেশ্যন টেকনলজি উইথ মিনিমাম 60% মাৰ্কছ। তাৰপিছত 5 নম্বৰ পোষ্টটো হ'ল এছিষ্টেণ্ট মেনেজাৰ ৰিচাৰ্চ, য'ত নম্বৰ পোষ্ট 5টা আছে আৰু এসেনচিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব অথবা 2 years অফ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা থাকিব লাগিব ইন ইকনমিক্স অথবা ইকনমেট্ৰিক্স অথবা কোৱান্টিটেটিভ ইকনমিক্স অথবা মেথমেটিকেল ইকনমিক্স অথবা ইণ্টিগ্ৰেটেড ইকনমিক্স কোৰ্চ অথবা ষ্টেটিষ্টিক্স অথবা মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স এণ্ড ইনফৰ্মেটিক্স উইথ মিনিমাম অফ 60% মাৰ্কছ। তাৰপিছত 6 নম্বৰ পোষ্ট হ'ল এছিষ্টেণ্ট মেনেজাৰ জেনেৰেলিষ্ট, য'ত নম্বৰ পোষ্ট 24টা আছে আৰু এসেনচিয়েল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে মিনিমাম 60% মাৰ্কছ থাকিব লাগিব আৰু এজ লিমিট ইয়াতে দিয়া আছে। আপোনালোকৰ এজ 21 yearsৰ পৰা 30 yearsৰ ভিতৰত হ'ব লাগিব এজন 29/2024 আৰু আপোনালোকৰ ডেট অফ বাৰ্থ 21/9/1994 ৰ পৰা 29/2003 ৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে কেটেগৰী ৱাইজ তলত দিয়া আছে। আপোনালোকৰ কেটেগৰী আৰু এজ ৰিলেক্সেশ্যন ইয়াতে OBC NCL হ'লে 3 yearsৰ ৰিলেক্সেশ্যন পাব আৰু SC ST হ'লে 5 yearsৰ ৰিলেক্সেশ্যন পাব আৰু PWBD UR and EWS হ'লে 10 yearsৰ ৰিলেক্সেশ্যন পাব আৰু PWBD OBC NCL হ'লে 13 yearsৰ ৰিলেক্সেশ্যন পাব আৰু PWBD SC ST হ'লে 15 yearsৰ ৰিলেক্সেশ্যন পাব। মাৰ্কছ ইয়াতে দিয়া আছে ইন কেছ অফ কেণ্ডিডেটছ বিলংগিং টু SC ST কেটেগৰীজ ৰিলেক্সেশ্যন ইন এডুকেশ্যনেল ষ্টেণ্ডাৰ্ডছ টু দি এক্সটেণ্ট অফ 5% মাৰ্কছ ইজ এলাউড এট বেচেলাৰ্ছ ডিগ্ৰী। ইয়াতে দিয়া আছে 44,500 ৰ পৰা ষ্টাৰ্ট হৈ আপ টু 89,150 লৈকে 17 years এণ্ড আদাৰ এলাউন্সেছো পাব আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে। আপোনালোকে এটা এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব লাগিব, যিটো তলত মেনশ্যন কৰা আছে। আপোনালোকৰ কেটেগৰী আৰু ফি UR হ'লে 750 এটা পেমেণ্ট কৰিব লাগিব, মানে জেনেৰেল এণ্ড OBC, আৰু SC ST PWBD হ'লে 100 rupees এটা পেমেণ্ট কৰিলে হ'ব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 21 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 20 ছেপ্টেম্বৰলৈকে। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।